নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লৈ আৰু আজি আমি ক্লাছ 10 মেথমেটিক্সৰ এক্সাৰসাইজ 5.12 কৰিব গৈছো যেটো হৈছে এৰিথমেটিক প্ৰগ্ৰেশ্যন অৰ্থাৎ সমান্তৰ প্ৰগতি First question আমাক দিছে in which of the following situations does the list of the numbers involved make a arithmetic progression and why ঠিক আছে মানে কৈছে যে তলত দিয়া কোনটো বাক্যয়ে এটা সমান্তৰ প্ৰগতি অৰ্থাৎ arithmetic progression খুচাইছে আৰু কিয় First sentence to আমি যদি চাও the taxi fare after each kilometer when the fare is rupees 15 for the first kilometer and rupees 8 for each additional kilometer তাৰ মানে এখন ট্যাক্সিয়ে প্ৰতি 15 প্ৰথম 15 কিলোমিটাৰ যাওঁতে প্ৰথম 1 কিলোমিটাৰ যাওঁতে 15 টকা ললে ঠিক আছে আৰু যদি এডিশনাল কে যাবলৈ বিচাৰে তাৰ মানে অতিৰিক্তভাৱে যাবলৈ বিচাৰে এইদৰে যদি অতিৰিক্ত কিলোমিটাৰ যাব বিচাৰে তেতিয়া অতিৰিক্ত কিলোমিটাৰত 8 টকাকে বৃদ্ধি পাব 8 টকাকে বৃদ্ধি পাব হয়নে এটা প্ৰথম কিলোমিটাৰ ভাড়া আছিল 15 টকা হয়নে নেক্সট এই কিলোমিটাৰৰ সৈতে যদি মিলাই আমি যদি এই টকাটো যোগ কৰো 15 যোগ 8 কিমান হ'ব 23 হয়নে নেক্সট যদি আমি 15 যোগ 8 যোগ 8 কৰো কিমান হ'ব 31 হয়নে আকৌ যদি এনেকে যোগ কৰো 15 যোগ 8 যোগ 8 যোগ 8 39 এৰে বাইবে গৈ থাকিব এটা যদি আমি চাও 23 minus 15 23 minus 15 is equal to 8 31 minus 23 31 minus 23 is equal to 8 39 minus 31 39 minus 31 is equal to 8 এদৰে আমি 8 পাই গৈ আছো তাৰ মানে প্ৰগতিটোত 8 টকা হিচাপে প্ৰগতিটো বাঢ়ি গৈ আছে তাৰ মানে ইয়াত কমন ডিফাৰেন্সটো কি আছে সেম আছে মই আগৰ ভিডিঅত কৈছিলো যে কমন ডিফাৰেন্সটো যদি সেম থাকে তেতিয়া এটো সমান্তৰ প্ৰগতি এটা হয় গতিকে ইয়াত যেটো সমান্তৰ প্ৰগতি ইয়াত যেটো কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰটো 8 আছে গতিকে এটো এটা সমান্তৰ প্ৰগতি হ'ব বাকি কেটা তোমালোকে নিজে ট্ৰাই কৰিবা একেটা পৰীক্ষাত ইমান ধৰণে নাহে বাৰু একেটা জাস্ট বুজিবৰ কাৰণে দিয়া হৈছে আমি 2 লৈ যাম write first four terms of the AP when the first term A and the common difference D are given as follows তাৰ মানে সেই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 4টা পদ লিখা যদি প্ৰথম পদ আৰু সাধাৰণ উত্তৰটো দিয়া আছে এটা আমি এই 1 টোকে যদি চাও প্ৰথম পদ দিয়া আছে 4 সাধাৰণ অন্তৰ দিয়া আছে 10 এতিয়া আমি যদি প্ৰথম পদটো হ'ব 4 দ্বিতীয় পদটো কিমান হ'ব 4 + 10 তৃতীয় পদটো কিমান হ'ব 4 + 10 + 10 চতুৰ্থ পদটো হ'ব 4 + 10 + 10 + 10 né তাৰ মানে এটো যদি আমি সিম্পলিফাই কৰি লিখো 4 14 24 34 এৰে বাইবে মানে আৰু এটো হল প্ৰথম 4টা পইণ্ট এক নম্বৰটো ঠিক আছে নেক্সট মই 4 টো কৰি দিছো 4 ত ফাৰ্স্ট টাৰ্মটো দিছে -1 মানে কমন ডিফাৰেন্সটো দিছে হাফ তাৰ মানে সেকেন্ড টাৰ্মটো হ'ব -1 + হাফ থাৰ্ড টাৰ্মটো হ'ব -1 plus half plus half. Fourth term to -1 plus half plus half plus half. গতিকে এই কেটা যদি আমি সিম্পলিফাই কৰো ফার্স্ট টার্ম তো হ'ব 1 সেকেন্ড টার্ম তো কিমান হ'ব -half -1 plus half minus half থার্ড টার্ম তো কিমান হ'ব half plus half is equal to 1 -1 plus 1 0 মানে আৰু ফোর্থ টার্ম তো হ'ব half তাৰ মানে ইয়া যদি আমি চাও আমাৰ হাফ কে যোগ হৈ গৈ আছে এই 4টা টাৰ্মত ঠিক আছে তোমালোকে বাইকেটা কৰিবা নেক্সট আমি 3 নম্বৰলৈ যাম 3 নম্বৰ দিয়া আছে for the following APs write the first term and the common difference এটা মই প্ৰিভিয়াস ভিডিঅত common difference আৰু common difference কেনেকৈ লৈ শিকাইছিলো আমাক দিয়া আছে আমি 1 নম্বৰটো চাম 1 নম্বৰ দিয়া আছে 3 1 -1 -3 এটা যেহেতু আমাক কৈছে for the following APs
তলত দিয়া সমান্তৰ প্ৰগতি কেইটাৰ বাবে এটা সমান্তৰ প্ৰগতি হলে আমি জানো সদায় কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰ d এটো সদায় একে থাকে গতিকে ইয়াত সাধাৰণ অন্তৰ একে আছে গতিকে আমি কি কৰিম এই সেকেন্ড টাৰ্মটো বা ফাৰ্স্ট টাৰ্মটো মাইনাস কৰিম মাইনাস কৰিলে যেটো ওলাব সেইটোৱে হ'ব কাৰণ সেইটো থাৰ্ড টাৰ্ম বা সেকেন্ড টাৰ্ম ডিলিট কৰিলেও একেটাই ওলাব গতিকে আমি সেকেন্ড টাৰ্মটো লওঁ 1 আৰু ফাৰ্স্ট টাৰ্মটো মাইনাস কৰোঁ তাৰমানে পাই যাম -2 গতিকে এক নম্বৰটোৰ কমন ডিফাৰেন্স হ'ব -2 মই নেক্সট 4 টো কৰিছো 4 আমাক ফাৰ্স্ট টাৰ্মটো দিছে 0.6 1.7 2.8 এর বাহিছে সেকেন্ড টার্মটো হল 1.7 মাইনাস ফার্স্ট টার্মটো হল 0.6 এটো মাইনাস কৰিলে কিমান পাম 1.1 গতিকে কমন ডিফাৰেন্সটো হ'ব 4 নম্বৰটোৰ 1.1 ঠিক একেদৰে বাকিটা তোমালোকে কৰিবা নেক্সট আমাক 4 নম্বৰতে দিছে which of the following are APs if they form an AP find a common difference D and write three more terms কৈছে যে তলৰ কোন কেটা সমান্তৰ প্ৰগতি হয় যদি সমান্তৰ প্ৰগতি হয় তেন্তে তাৰ কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰটো উলিওৱা আৰু তিনটা অতিৰিক্তভাৱে পদ লিখা আমি এক নম্বৰটো যদি চাও এক নম্বৰটো আমাক দিছে 2 4 8 16 হয়নে ইয়াত আমি সেকেন্ড টার্মটো বা ফার্স্ট টার্মটো মাইনাস কৰিম 4 - 2 আমি পাইছো 2 একেদৰে থাৰ্ড টার্ম বা সেকেন্ড টার্মটো মাইনাস কৰিম 8 - 4 আমি পাইছো 4 এটা 2 আৰু 4 টো একে হয়নে নহয় গতিকে এটো কি হ'ব সমান্তৰ প্ৰগতি নহব এক নম্বৰটো ঠিক আছে নেক্সট আমি বেলেগ এটা লওঁ নেক্সট আমি লওঁ থাৰ্ড টো লওঁ ঠিক আছে থাৰ্ড টো আমি লওঁ -1.2 -3.2 -5.2 -7.2 এতিয়া সেকেন্ড টার্ম যেটো সেকেন্ড টার্ম আছে সেকেন্ড টার্মটো আছে -3.2 মাইনাস ফার্স্ট টার্ম মানে -1.2 আমি মাইনাস কৰি চাও -3.2 মাইনাসে মাইনাসে হৈ যাব +1.2 তাৰ মানে আমি কিমান পাম 3.2 -3.2 +1.2 তাৰ মানে -2 হয়নে বাৰু এতিয়া এটো আছিল সেকেন্ড টার্ম বা ফার্স্ট টার্ম মাইনাস কৰোঁ এতিয়া আমি থার্ড টার্ম বা সেকেন্ড টার্মটো মাইনাস কৰিম থার্ড টার্মটো আছে -5.2 সেকেন্ড টার্মত আছে -3.2 তেন্তে আমি মাইনাস কৰোঁ -5.2 মাইনাসে মাইনাসে হৈ গল +3.2 -5.2 +3.2 তাৰ মানে হৈ যাব -2 হয়নে বাৰু এতিয়া আমি ইয়াতো পাইছো -2 ইয়াতো পাইছো -2 আমাৰ সাধাৰণ অন্তৰটো কি আছে একে আছে ঠিক একেদৰে -7.2 -5.2 যদি আমি কৰো তেতিয়া আমি কিমান পাম -2 এ পাম গতিকে ইয়াত যেহেতু সাধাৰণ অন্তৰটো একে আছে -2 আছে গতিকে এটা এটা সমান্তৰ প্ৰগতি হয় ঠিক আছে এতিয়া আমি অতিৰিক্ত তিনটা টাৰ্ম উলিয়াব দিছে ওকে -7.2 লাষ্ট টাৰ্মটো আছিল আমাৰ -7.2 -7.2 ৰ লগত যদি আমি -2 টো প্লাস কৰো কিমান পাম +-2 তাৰ মানে পাম -7.2 -2 তাৰ মানে -9.2 হয়নে এটা টাৰ্ম পাই যাম -9.2 তাৰ পিছৰ টাৰ্মটো কিমান পাম -11.2 তাৰ পিছৰ টাৰ্মটো কিমান -13.2 হয়নে গতিকে -7.2 ৰ পিছৰটো হল -9.2 তাৰ পিছৰটো হল -11.2 তাৰ পিছৰটো হল -13.2 এইদৰে তোমালোকে বাকি কেইটাও ট্ৰাই কৰি চাবা এইবোৰ বৰ টান নহয় গতিকে আজিৰ ভিডিঅ'ত ইমানেই নেক্সট আমি সমান্তৰ প্ৰগতিৰ যিসমূহ ফৰ্মুলা আছে সেই ফৰ্মুলাসমূহৰ বিষয়ে ডিসকাস কৰিম আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগিছে নিশ্চয় লাইক কৰিবা
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।